মুস্তাক আনফৰ সাবিৰ আনফৰৰ দাদা মই হয় 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 আপোনাৰ ঘৰত আহিছিলে বুধাইও আহিছিলে আমাৰ ঘৰত আমি গৈছিলোঁ ভালে আছে আপোনালোক আমি সব ভালে আছো সাবিৰ সবে আমি দুবাই আছো তবে কি কৰিম আৰু সবে আমাৰ ঘৰত আপোনালোক মই মুস্তাক আনফৰ সাবিৰ আনফৰৰ দাদা মই হয় 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 আপোনাৰ ঘৰত আহিছিলে বুধাইও আহিছিলে আমাৰ ঘৰত আমি গৈছিলোঁ ভালে আছে আপোনালোক আমি সব ভালে আছো সাবিৰ সবে আমি দুবাই আছো তবে কি কৰিম আৰু সবে আমাৰ ঘৰত আপোনাৰ নিচিনা আমিও মৰণা হওঁত চব আৰু জুবিনদাৰ নিচিনা এজন মানুহ আমি যে তেওঁক আমি আঁতৰালো আমি তেওঁৰ আঁতৰাই গ'ল আমাৰ পৰা মোৰ বহুত পৰিয়াল আমি বুজি পাইছে নেকি আৰু লগতে আমাৰ অসম ৰাজ্যিক জমিয়তৰ তৰফৰ পৰা আমাৰ চব আহিছে আপোনাৰ তাত আৰু একো ক'বলগীয়া নাই আমাৰ আকৌ আমি আপোনালোকক সদায় আছো আপোনাৰ থাকিম আপুনিতো দাদা আমাৰ পৰিয়ালৰ নিচিনা আছিলে আৰু মাজতে আমাৰ ছবিৰ সৰু বাই গৈছিলে আপোনাৰ বোম্বাই তেওঁ নিজে ৰান্ধি আপোনাৰ বিৰিয়ানী বনাই খুৱাইছিলে বুজি পাইছে আৰু দুবাই আহিলেও আমাৰ ঘৰত থাকিছে তেওঁ বুজাই গ'লে আমাৰ ঘৰত থাকিছে তেওঁ আমি বুজাইতো থাকিছোঁ আপোনালোকৰ ঘৰত আমাৰ ঘৰত থাকিছে আপোনাৰ ফটো আছে মোৰ মোৰ তাত ফটো আছে গোটেই মোৰ পৰিয়ালৰ পৰা আপোনাৰ আমি সমবেদনা জ্ঞাপন কৰিছোঁ নম্বৰ চাহাবে গৰিমা গাৰ্গৰ লগত ভিডিঅ' কলত কি কথা পাতিছে আপোনালোকে শুনক ভালকৈ আৰু ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ আৰু অসম ৰাজ্যিক জমিয়তৰ পৰা সম্বৰ্ধনা পত্ৰও দিয়া হৈছে জুবিনদাৰ মিছেছ গৰিমা গাৰ্গক